2023 বৰ্ষৰ IPL কাৰণে সকলোবোৰ টিমে কাক ৰিলিজ কৰিব কাক ৰিটেইন কৰিব তাক ঘোষণা কৰি দিলে। তাৰে ভিতৰত চেন্নাই ছুপাৰ কিংছ দলটোৱে কিছুমান খেলুৱৈক দলৰ পৰা ৰিলিজ কৰি দিছে। তাৰে ভিতৰত এজন মহান খেলুৱৈ এন জগদীশনক দলৰ পৰা বাহিৰ কৰিছে, কাৰণ তেওঁ এতিয়ালৈকে চেন্নাই ছুপাৰ কিংছ দলটোৰ বাবে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। সেইবাবে তেওঁক চেন্নাই ছুপাৰ কিংছ দলটোৱে এইবাৰ ৰিলিজ কৰি দিছে। কিন্তু ইয়াৰ পিছতে জগদীশনে বিজয় হাজাৰে ট্ৰফীত ইতিহাস ৰচিবলৈ সক্ষম হৈছে। জগদীশনে বিজয় হাজাৰে ট্ৰফীত 6খন মেচত 799 ৰান বনাই দিলে আৰু এইটো টুৰ্ণামেণ্টৰ সকলোতকৈ বেছি ৰান বনোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আৰু ইয়াৰ লগতে তেওঁ 5টা ইনিংছত শতক লগাই এটা বিশ্ব ৰেকৰ্ড নিজৰ নামত কৰিলে। জগদীশনে অৰুণাচল প্ৰদেশৰ বিপক্ষে মাত্ৰ 141টা বলতে 277 ৰানৰ এটা সুন্দৰ ইনিংছ খেলে আৰু তেওঁৰ এই ইনিংছটোৰ বাবে তামিলনাডু দলটোৱে 506 ৰানৰ এটা বিশাল স্ক'ৰ বনাবলৈ সক্ষম হয় আৰু লগতে 500তকৈ অধিক ৰান বনোৱাৰ ক্ষেত্ৰত তামিলনাডু প্ৰথমটো দল হিচাপে পৰিগণিত হয়। আৰু বিজয় হাজাৰে ট্ৰফীত জগদীশনে 5টা শতক একেলগে লগাই সকলোতকৈ বেছি শতক লগোৱা খেলুৱৈ হিচাপে পৰিগণিত হয়। আৰু এইখন মেচত জগদীশনে আৰু সাই সুদৰ্শন সকলোতকৈ ডাঙৰ পাৰ্টনাৰশ্বিপ কৰাৰ ক্ষেত্ৰতো ৰেকৰ্ড বনালে। দুয়োজনে মিলি 416 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে। ইয়াৰ আগলৈকে এইটো ৰেকৰ্ড গেইল আৰু চেমুৱেলছৰ নামত আছিল। এই দুজনে 372 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল। আপোনালোকে কি ভাবে? এইজন খেলুৱৈক ৰিলিজ কৰি চেন্নাই ছুপাৰ কিংছ দলটোৱে ভাল কৰিলে নে বেয়া কৰিলে কমেণ্ট এটা কৰি জনাব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেললৈ প্ৰথমবাৰ চাই দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।